এই কাহিনীটো অলপ বেলেগ, ভিডিঅ'টো হ'লে চাব দেই। গ'লোঁ কলেজলৈ, কিন্তু বৰষাৰ স্কুটিখন অকণমান বেয়া হৈ থকাৰ বাবে আজি আমি কলেজ পাওঁতে বহুত দেৰি হ'ল। সেইবুলি আকৌ আমি নাটক কৰিলোঁ দেই গাইজ। তাৰপিছতে আমি আহিলোঁ কিবা এটা খাম বুলি ফাষ্টফুডখনলৈ, আৰু এতিয়া ধুনীয়াকৈ আমি ব্ৰেড চপ আৰু আলু চপ খালোঁ। এইজনী হৈছে আমাৰ বৰষা, আৰু আমি ধুনীয়াকৈ খাই বৈ হোৱাৰ পিছতে আৰু এটা আলু চপ খাই দিলোঁ। এনেকৈয়ে মই গ'লোঁ প্ৰসাদ ল'বলৈ। তাৰপিছত মোক মানুহ এজনে দিলে প্ৰসাদ। তাৰপিছতে এইখন হ'ল আগত মই পঢ়ি অহা স্কুলখন, মই ক শ্ৰেণীৰ পৰা 5লৈকে পঢ়া স্কুলখন। আৰু এতিয়া আমাৰ গাঁৱৰ মাজে মাজে মই ধুনীয়াকৈ আমাৰ ঘৰৰ ফালে গৈ আছোঁ। দেখিছে নহয় আমাৰ হাবি ৰাস্তাটোত বহুত বান্দৰ আছে, আৰু যেনে তেনে বান্দৰৰ পৰা বাচি বাচি আহিছোঁ আৰু গাইছ। কৈছোঁৱেইচোন আপোনালোকক, আমাৰ ফালে বান্দৰ চাবলৈ পিছে আহিব পাৰে দেই। চিৰিয়াখানা গৈছে, চিৰিয়াখানা হ'ল। দেখিছে নহয় আমাৰ ইয়াত বমাই পূৰা খেদি আছে বান্দৰ। তাৰপিছতে আইতা ভাগৰ এখন তামোল খাই মেলি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।